আহিছোঁ মোৰ এক নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু আমি যাম আজি ফুৰিব, তো অলপ দেখুৱাম, তাকে চাব। ফ্ৰক পিন্ধিব বেয়া পোৱা ছোৱালী এজনী লোৱা, এখন লোৱা। সিহঁতৰ ঘৰত সোমাই অলপ ভিডিঅ' কৰিছিলোঁ। তো ইমান ভালকৈ ভিডিঅ' কৰিবও পৰা নাই, লাজো লাগে ভিডিঅ' কৰিব। তো এয়া চাহ দিলে, চাহ খাই আছোঁ আমি। তাৰপাছত হাই ফ্ৰেণ্ডছ, কালি আৰু তাৰ পৰা আহি ভিডিঅ' কৰিব পৰা নহ'লে, আজি আকৌ ভিডিঅ' কৰিব লৈছোঁ। এতিয়া নেক্সট ডে দুপৰীয়া হয়, তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভজা বাদামখিনি হৈ গ'ল, বেয়া হোৱা নাই খাবলৈ, ভালে হৈছে। কেনেকুৱা লাগিছে বাদাম খাই? ভাল লাগিছে। মই এতিয়া একেবাৰে ভাত বনাব লৈছোঁ। আজি বনাইছোঁ মাছ আৰু জাতিলাও বিলাহী। তো অলপ দেখুৱাইছোঁ। তেলখিনি গৰম হোৱাত পিঁয়াজ দিলোঁ। মাছ ফ্ৰাই কৰা তেলতে দিয়াৰ কাৰণে অলপ ৰংটো বেলেগ ধৰণৰ হৈছে। পিঁয়াজখিনি অলপ ৰংচোৱা হোৱাৰ পিছত মই জাতিলাও আৰু বিলাহীখিনি দি ভাজি তেনেদৰে বনাইছোঁ। অকণমান দেখুৱাইছোঁ, চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু যদি ভাল লাগে প্লিজ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, আৰু নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আজি আমাৰ ঘৰলৈ আলহী আহিছে। কোন আহিছে চব? সেইজনী কোচত উঠি আছে। আমাৰ বা আহিছে। কোন বা? মামা কাকা। কেনেকুৱা লাগিছে? ভাল লাগিছে। এতিয়া কি কৰি আছা তুমি? জোলনা খালি আছে। নাপায়, ভালকৈ থাকা। মামা ছোৱালীজনী আহিছিলে, তো তাই খুব ভাল পাইছে বায়েকক লগ পাই পেলাই। তো খেলি আছে বায়েকৰ লগত। আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰি দিওঁ। তো বাই বাই।